নমস্কাৰ, মই হেমেন অৰ্ণৱ। বহুদিন বিৰতিৰ মূৰত পুনৰ বৰগীতৰ টিউটৰিয়েল লৈ আপোনালোকৰ মাজত আহি উপস্থিত হৈছোঁ। আজিৰ বৰগীতৰ ৰাগ হৈছে ভাটিয়ালি। ইতিমধ্যে বৰগীতৰ দুটা টিউটৰিয়েল খুব জনপ্ৰিয় হৈ পৰিছে আৰু সেই দুটা বৰগীতৰ টিউটৰিয়েলত মানুহে ইমান ধুনীয়াকৈ ৰেছপন্স দিছে আৰু মোক প্ৰায় মেছেজ কৰি আছে ভাটিয়ালিৰ ওপৰত, আখুৱাৰীৰ ওপৰত আৰু বিভিন্ন ৰাগৰ ওপৰত টিউটৰিয়েল দিবৰ কাৰণে। বিশেষ অসুবিধাৰ হেতু মই টিউটৰিয়েল আপোনালোকৰ মাজলৈ লৈ আহিব পৰা নাছিলোঁ, গতিকে চেষ্টা কৰিছোঁ ভাটিয়ালি ৰাগৰ ওপৰত আলোচনা কৰিবৰ কাৰণে। ভাটিয়ালি ৰাগ বিশেষকৈ গায়ন সময় 12 বজাৰ পিছত, অৰ্থাৎ 12 বজাৰ পিছত হ'লে আমাৰ তৃতীয় প্ৰহৰ হ'ব। আমি জানো 4টা প্ৰহৰ থাকে দিনত আৰু 4টা প্ৰহৰ থাকে ৰাতি, গতিকে টোটেল হ'ল 8টা প্ৰহৰ আৰু 8টা প্ৰহৰ মিলি এটা দিন হয়, অৰ্থাৎ 24 ঘণ্টা। এটা প্ৰহৰত 3 ঘণ্টাকৈ থাকে, গতিকে 12টাৰ পিছত অৰ্থাৎ দ্বিতীয় প্ৰহৰৰ পিছত মানে তৃতীয় প্ৰহৰত এই ভাটিয়ালি ৰাগ গোৱা হয়। অৰ্থাৎ এই ৰাগটো হৈছে তৃতীয় প্ৰহৰৰ ৰাগ। 12 বজাৰ পিছৰ পৰা গধূলিৰ আগলৈকে এই ৰাগ গোৱাৰ সময়। ইয়াত মুখ্য স্বৰ হৈছে গা আৰু সম্বাদী স্বৰ হৈছে ধা। অৰ্থাৎ গা নোটটো মুখ্য স্বৰ, গা নোটটো এই ৰাগত বেছিকৈ ব্যৱহাৰ হ'ব আৰু ধা নোটটো গাতকৈ কম ব্যৱহাৰ হ'ব। আমি যেতিয়া শাস্ত্ৰীয় সংগীত শিকোঁ তাত কোমল নোটৰ ব্যৱহাৰ কেনেকৈ কৰিব লাগে শিকোৱা হয়। গতিকে ক্লাছিকেলৰ ওপৰত অলপ নলেজ থাকিলে আমাৰ বৰগীত গোৱাত যথেষ্টখিনি সুবিধা হয়। এই ৰাগত ৰে গা ধা নি, ৰে গা ধা নি কোমল, অৰ্থাৎ আমাৰ ক্লাছিকেলৰ কোনটো ৰাগ আহিব? ভৈৰৱী ৰাগ। ভৈৰৱী ৰাগত ৰে গা ধা নি কোমল, গতিকে ক্লাছিকেলৰ ভৈৰৱী আৰু আমাৰ বৰগীতৰ ভাটিয়ালি, অৰ্থাৎ বৰগীতৰ ভাটিয়ালি ৰাগত যিকেইটা নোট ব্যৱহাৰ হৈছে ক্লাছিকেলৰ ভৈৰৱী ৰাগতো সেই একেখিনি নোটেই ব্যৱহাৰ কৰা হৈছে, অৰ্থাৎ একেখিনি নোটেই ব্যৱহাৰ হয়। গতিকে মই গাই দিছোঁ। মই স্কেল চি লৈছোঁ। ইয়াত আচলতে পা নোটটো ব্যৱহাৰ হোৱা নাই, পা বৰ্জিত, গতিকে আমি পা ব্যৱহাৰ কৰিব নোৱাৰোঁ। আমি সা, মা, সা এই 3টা নোট ব্যৱহাৰ কৰি এই ৰাগটো পৰিৱেশন কৰিব লাগিব। গতিকে প্ৰথমে মই ৰাগৰ আৰোহণ অৱৰোহণ গাই দিছোঁ। সা ৰে গা মা ধা নি সা, সা নি ধা মা গা ৰে সা। ৰাগ চা নেকি? ৰে গা মা ধা গা মা ধা নি সা। এতিয়া মুখ্য ৰাগৰ স্বৰলিপিসমূহ গাইছোঁ। সা গা ৰে গা মা ধা গা মা ধা নি ধা মা মা ধা নি সা, সা রে সা নি ধা মা নি ধা গা রে গা মা সা গা রে সা। মই এবাৰ নবজোৱাকৈ গাই দেখুৱাইছোঁ। সা গা
रे गा मा धा गा मा धा नि धा मा मा रा नि सा सा रे सा नि धा मा नि धा गा रे गा मा सा गा रे सा। গতিকে মই এবাৰ ৰাগটো গাই শুনাইছোঁ। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম রাম 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 রাম। এতিয়া মই বৰগীতটো গাই দিছোঁ। মোৰে দয়াৰ ঠাকুৰ হৰি যদুমণি ৰাম অধমে তোমাৰ নাম ডাকে এ কৃপা কৰা নাৰায়ণ আমাৰ চলমন তোমাৰ চৰণে যেন থাকে দয়াৰ ঠাকুৰ হৰি যদুমণি ৰাম অধমে তোমাৰ নাম ডাকে হে কবিপ্ৰ অজামিল মন্দমতি পাপশীল পুত্ৰ ভাৱে সুমৰিতো মাৰে এ কৰ্মবন্ধ কৰি নাশ বৈকুণ্ঠে পাই লেকবাস ইটো ইয়াতি বিদিত সংসাৰে দয়াৰ ঠাকুৰ হৰি যদুমণি ৰাম অধমে তোমাৰ নাম ডাকে তাতো কৌটি কৌটি গুণ পাপমতি নিদাৰুণ তোমাৰ নামৰে কৈলো আশা এ পৰম পতিত আমি পতিত পাৱন তুমি ইজানিয়া কৰিছোঁ ভৰসা দয়াৰ ঠাকুৰ হৰি যদুমণি ৰাম অধমে তোমাৰ নাম ডাকে। আমাৰ গোটেইকেইটা অন্তৰা একে হয়।
আৰু ইয়াত ব্যৱহৃত তালখন হৈছে এক তাল তাও খিত্তাও খিতিতা খিতাও ঋণ থে ধেনিতা ধেনাও তাও খিত্তাও খিতিতা খিতাও ঋণ থে ধেনিতা ধেনাও দয়াৰ ঠাকুৰ হৰি যদুমণি অৰা অধমে তোমাৰ নাম ডাকে এ কৃপা কৰা নাৰায়ণ আমাৰ চন চলমন তোমাৰ চৰণে যেন থাকে দয়াৰ ঠাকুৰ হৰি যদুমণি অৰা অধমে তোমাৰ নাম ডাকে। গতিকে আশা কৰিছোঁ আপোনালোকে নিশ্চয় বৰগীতটিৰ পৰা উপকৃত হ'ব আৰু আপোনালোকৰ কিবা কুৱেশ্যন থাকিলে মোক মেছেজ কৰি সুধিব পাৰে আৰু মই ৰিপ্লাই দিবৰ কাৰণে চেষ্টা কৰিম। ধন্যবাদ।